বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ তিনচুকীয়া অকণমান বজাৰ কৰিবলৈ। মা, মই আৰু আমাৰ বৌ, যিহেতু বৌহঁত আহিছে কলিকতাৰ পৰা। এতিয়া ভাবিছোঁ কিবা কিবি অকণমান বজাৰ কৰিম। মেখেলা চাদৰ বৌ বহুত দিন বোলে তিনচুকীয়া যোৱা নাই, গতিকে তেওঁৰ যাবলৈ মন যোৱাৰ কাৰণে আমি গ'লোঁ তিনচুকীয়ালৈ। ৰামধেনু মেখেলা চাদৰ কালেকশ্যন তালৈ গৈছিলোঁ। তেখেতৰ এটা ফেচবুকত পেজ আছে আৰু আমাৰ মায়ে সেই পেজখনৰ পৰাই এড্ৰেছটো লৈ মেলি তেনেকৈ গৈ ওলালোগৈ আৰু সুধি আৰু খুব ভাল লাগিলে। তাতে কি কি কালেকশ্যন আছে চাওঁ আহক, মই আপোনালোকক এড্ৰেছটো কৈ দিম। ব্লাউজ পিচ এইটো হ'ব আৰু ইয়াৰ কালাৰ এইখিনি কৰিব পাব। এইটো ফুলটো বেলেগ লেভেণ্ডাৰ, মই যোনটো খুলিছোঁ এইটো অলপ ব্লাউজ পিচটো লেভেণ্ডাৰ। আজিকালি চব ধুনীয়াই লাগে। কাইলৈ পইচা পাব। ভাল লাগিছে বহুত। নেকি ক'ত? অঁ, নামচাইত খুলিব। কি নাম দিব দোকানৰ? আমি যাম। মংগল চোৱাই আছে। কলিকতাৰ পৰা আহিছে। মোৰ ছোৱালী তাই তাত থাকে। ধুনীয়া লাগিছে দেই। এযোৰ ভাল, এযোৰ কিন্তু বেছি ভাল। আপোনালোকক যদি তাৰপৰা যদি মই কেতিয়াবা কাপোৰ লওঁ, আপোনালোকে ৰেডি কৰি পঠিয়াই দিব। এইযোৰ খুব ধুনীয়া লাগিছে। বৌৰ কাৰণে আমি চিলেক্ট কৰি দিছোঁ। ভাল লাগিছে এইযোৰ আৰু মিক্স পাটৰ হয়, দেখিবলৈও খুব ধুনীয়া। মানে গোটেইকেইযোৰ ভিতৰত এইযোৰ খুব ভাল লাগিছে। আৰু এযোৰ দেখুৱাইছিলে এইযোৰ, কিন্তু আমি ব্লুযোৰে চিলেক্ট কৰিলোঁ বৌৰ কাৰণে। আৰু যিগৰাকী তেখেতৰ তাৰ অ'নাৰ হয় একচুৱেলি, সঁচাকৈ বহুত ভাল লাগিলে তেওঁক, মানে বহুত মৰমীয়াল হয়। দোকানখনত গৈ খুব ভাল লাগিলে আৰু মানে কালেকশ্যন বহুত ভাল, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আপোনালোকে যেনেকুৱা ধৰণৰ লাগে, মানে 100 ৰুপিজৰ পৰা ষ্টাৰ্ট হৈছে তাতে। এইযোৰ মোৰ কাৰণে চাইছোঁ, কেনেকুৱা লাগিছে কালাৰটো ক'বচোন। মোৰতো ভাল লাগিছে, এইযোৰে ল'ম বুলি ভাবিছোঁ। আৰু চিলভাৰ গুণা আছে ইয়াতে। এইযোৰো মিক্স পাটৰে হয়। আৰু এয়া ৰামধেনু, আকৌ এবাৰ দেখুৱাই দিছোঁ দোকানখনৰ ৰামধেনু মেখেলা চাদৰ কালেকশ্যন বুলি। আমি এতিয়া লৈ মেলি যাবলৈ ওলালোঁ। আৰু এইখন আছে চিটি চেণ্টাৰ বিল্ডিং, অপজিট অসম সাহিত্য সভা ভৱন, বিলো আকাংক্ষা হোটেল, তিনচুকীয়া। আৰু শ্বপ নম্বৰ 3, তিনচুকীয়া, আছাম 786125। আৰু আপোনালোকে ইয়ালৈ যাব পাৰে আৰু বিশেষ খুব ভাল পাব। তেখেতৰ বহুত আহে ল'বৰ কাৰণে। নামচাইৰ পৰাও এগৰাকী আহিছে, তেওঁ নতুনকৈ দোকান খুলিছে, ইয়াৰ পৰাই বহুত কাপোৰ লৈ গৈছে। আৰু এনেদৰে মানে কাষ্টমাৰক যদি ভালকৈ ধুনীয়াকৈ বিহেভ কৰোঁ, নিশ্চয় মানে কাষ্টমাৰো এট্ৰেক্ট হ'ব, নহয় জানো? গতিকে আমাৰ মায়েতো তেওঁৰ ফেচবুক লাইভ চাই মানে ইমানেই মানে তেখেতক ভাল পালে, গৈ দোকান ওলালোগৈ আমি সকলোবোৰ। এতিয়া দোকানৰ পৰা ওলাই আহিলোঁ। তাৰপিছত অকণমান বজাৰ কৰিম, কিবাকিবি সৰু সুৰা বজাৰ আছে। মিষ্টাৰৰ মানে ঘড়ীটো অকণমান বেয়া হৈ আছিল, বেয়া মানে নহয়, ঠিক বেটেৰীটো শেষ হৈ আছিলে। এই বেটেৰীটো লগাবলৈ যাম এতিয়া। আৰু কি কৰোঁ আপোনালোকক দেখুৱাই যাম, ব'লক তেনেহ'লে।
এতিয়া আহিলোঁ টাইটানৰ ঘড়ীৰ দোকানখনলৈ তাতে বেটেৰীটো লগাই ল'লোঁ বেছি ভিডিঅ' কৰা নহ'ল আকৌ এতিয়া অকণমান বেছি বিশেষ ভোকো লগা নাই ঠাণ্ডা দিনত ইমান খোৱাবিলাক যিহেতু হজমো নহয় তথাপিতো আহিছোঁ যেতিয়া গোটেইকেইজনীয়ে কিবা এটা খাই যাম আৰু চাওঁ ক'ত খাব পাৰোঁ ইয়াতে বহুত ধুনীয়া ধুনীয়া ফ্ৰেছ ফ্লাৱাৰবিলাকো পায় আপোনালোকে তিনিচুকীয়াৰ পৰা ফ্ৰেছ ফ্লাৱাৰ কালেকশ্যন কৰিব পাৰে যদি প্ৰয়োজন হয় বিয়া তেনেকুৱা অকেজনবিলাকতো ফ্ৰেছ ফ্লাৱাৰ খুব প্ৰয়োজন গতিকে তিনিচুকীয়াত আহিলে আপোনালোকে সেইবিলাকো পাব মোৰ ফুলবিলাক দেখিতো এনেই ভাল লাগে গতিকে সৰুকৈ হ'লেও ভিডিঅ' এটা কৰি ল'লোঁ আৰু আহি এয়া এতিয়া আমি খাম ভেজ ম'ম' পিজি ফুড প্লাজা তাতে আহি সোমালোহি ক'ত সোমাম বুলি ভাবি এইখনতে সোমাই দিলোঁ আৰু প্ৰথমতে অকল মানে মই কফি একাপ খালোঁ আৰু মাহঁতে বিনা চেনিৰ চাহ লাল চাহ দুকাপ খালে তাৰপিছতে ভাবিলোঁ ভেজ ম'ম' খাওঁ আৰু মাৰ মানে সেইদিনাখন নিৰামিষ আছিলে গতিকে আমি ভেজ ম'ম' খালোঁ আকৌ আহি এইখন বেকাৰী পালোহি এইখন বেকাৰীটো মোৰ খুব ভাল লাগিলে মানে যিজন অ'নাৰ তেওঁ খুব বিশেষবিলাক সঁচাকৈ খুব ভাল আপোনালোকে যাব পাৰে আৰু যিখিনি বস্তু ল'লোঁ আনি আমি খালোঁ বহুত বেছি টেষ্টি মানে বস্তুবিলাক সকলোবিলাক খুব ভাল লাগিলে খাই বিহুতো খাই খুব ভাল পালে গতিকে আপোনালোকে যদি তিনিচুকীয়া আহে এইখন বেকাৰীৰ পৰা ল'ব পাৰিব মই ইয়াৰো এড্ৰেছটো দি দিম আপোনালোকক এই কেকটো চব নিউ ইয়েৰ বুলি বনাই থৈছে খুব ধুনীয়াকৈ আৰু এইবিলাক পেকিংবিলাকো ইমান ধুনীয়াকৈ কৰি থৈছে সাধাৰণ এটা কেক কিন্তু পেকিঙৰ কাৰণে ইমান ধুনীয়া লাগিছে দেখিবলৈ এতিয়া এই বেকাৰীখনৰ নামটো কৈ দিছোঁ নামটো হৈছে ৰেড ভেলভেট আছে ৰংঘৰ কমাৰ্চিয়েল কমপ্লেক্সত GN ৰোড তিনিচুকীয়া আপোনালোকে আহিব পাৰে এতিয়া বজাৰ কৰি মেলি আহি ঘৰ পাই গ'লোঁ আৰু যিহেতু পিহু মাইনীহঁতক নিয়া নাছিলোঁ আমি ভাবি আছিলোঁ যে কিবা আমনি কৰিছে নেকি কিন্তু নহয় একো আমনি কৰা নাই ইমান ধুনীয়াকৈ খেলি আছে এয়া ৰেড পিন্ধাজনী হৈছে আমাৰ পিহুৰ উদ্দেশ্যনা বা তাৰপিছতে এইফালে হৈছে পিহুৰ মাইনী বা গোটেইকেইজনী মিলি খুব ধুনীয়াকৈ চোৰ পুলিচ খেলি আছে আগৰ আমি সৰুতে তেনেকৈ খেলিছিলোঁ সেইখিনি কথা মনত পৰি গ'ল গতিকে সেই ভিডিঅ'টো মই ইয়াত দি দিছোঁ আৰু সেইটো স্কিপ কৰা নাই আপোনালোকেও চাব আপোনালোকৰো সৰু কথাবিলাক মনলৈ আহি যাব কেনেকৈ খেলি আছে চাওকচোন কি স্পেলিংটো পঢ়া আকৌ কি পালা স্পেলিংটো কৈ দিয়া ৰাইটিং কাৰ্চিভ লিখে ইহঁতি তাই অলপ কেপিটেল হেৰি বেগত লিখে স্মল এটাই লিখিছে তাৰ প্ৰব্লেম হৈছে DOCTO ডক্টৰ পিহুৱে কিফালে কনফিউজ হৈ গৈছে উদ্দেশ্যনা বায়ে লিখি দিছে কি লিখিছে তাই এতিয়া লেটাৰকেইটা ধৰিব পৰা নাই ডক্টৰটোকে ষ্টাৰ্ট কৰিছে R বুলি এইকেইটা ওলালে এই তলৰ গোটেইকেইটা হৈছে ওপৰ দুটা হৈছে তলৰ আমাৰ এই তলৰ চাৰিটা তলৰকেইটা আমাৰ ধুনীয়া ওলালে সমানকৈ ওলালে ঠিক আৰু 10,000 এতিয়া ঘৰত আহি আমি ৰাতিৰ ভাত সাজ ৰেডি কৰিম আৰু আজিৰ ভাত সাজত আছে হাঁহৰ মাংস আকৌ কৈছোঁ যে হাঁহৰ মাংস বনাওঁ আপোনালোকে নাভাবিব এনি টাইম খাই থাকে এইটো বহুত দিনৰ পিছতে খাইছোঁ বাৰু আৰু একচুৱেলি হাঁহৰ মাংসৰ আজি বনোৱাৰ মেইন কাৰণটো হৈছে কলিকতাৰ পৰা বহুত দিনৰ পিছত দাদা বৌহঁত আহিছে তেওঁলোকে খোৱাই নাই হাঁহৰ মাংস আৰু মা দেউতা আহিছে গতিকে এই 4জন মানুহৰ কাৰণে আজি স্পেচিয়েলি মই হাঁহৰ মাংস বনাইছোঁ কিন্তু আৰু এটা বস্তু বনাইছোঁ হাঁহ মাংসৰ আজি ষ্টিক বনালোঁ মানে জুইত পুৰিলোঁ ষ্টিকত গতিকে মই সেইটোহে দেখুৱাম মাংসখিনি প্ৰথমতে অকণমান ছেপাৰেট কৰি লৈছোঁ মাংস চাই মেলি তাতে ৰচুন আদা আৰু নিমখ দি সানি এতিয়া মই খৰিকাত 5 পিচ 6 পিচ তেনেকৈ দি আৰু ষ্টিকত জুইৰ ওচৰত থৈ দিম এফালে মাংস ফ্ৰাইখনো বনাই আছোঁ গতিকে আজি সেইখন নেদেখুৱাওঁ আজি ষ্টিকনো কেনেকৈ বনাইছোঁ সেইটোৱে মই দেখুৱাম আৰু সকলোৱেতো ষ্টিক খাই ভাল পায় নহয় জানো মইতো যিহেতু পৰ্ক নাখাওঁ গতিকে হাঁহ মাংসৰ ষ্টিকেই বা লোকেল চিকেনৰ ষ্টিক বা তেনেকৈ চিকেনৰ ষ্টিক তেনেকৈ খাই ভাল পাওঁ গতিকে ভাবিলোঁ যে বিশেষ বেলেগটো নাই হাঁহৰ মাংসৰ ষ্টিকটোৱেই আজি বনাওঁ গতিকে ছাইডত এতিয়া মই দি থৈছোঁ আৰু কেৰাহীত আছে হাঁহৰ মাংস ফ্ৰাই
আৰু এই কাঁহীখনৰ স্পেচিয়েল গেষ্ট হৈছে মা দেউতা আৰু দাদা বৌ মই আকৌ কৈ দিছোঁ গতিকে আহক আৰু কি বনাওঁ দেখুৱাই যাওঁ ডিব্ৰুগড়তে বেছি ঠাণ্ডা এইবাৰ হৈছে অকণমান ঠাণ্ডাই নহয় তাত গৰম কাপোৰ মিলাই বেয়া বেয়া পায় এইটো ভিডিঅ' কিন্তু কেইদিনমান আগৰ আমি এতিয়া অকণমান অসুবিধাৰ বাবে বইল খাই আছোঁ গতিকে এতিয়া মই তেনেকৈ ভিডিঅ' একো দিয়াই নাই বনোৱা নাই গতিকে মই এই আগৰ ভিডিঅ'বিলাক দিয়া হোৱা নাছিলে কাৰণে আজি ইয়াতে দি দিছোঁ কাৰণ এখন ধুনীয়া কাঁহী ৰেডি কৰিছোঁ আপোনালোকেও অকণমান জানিব লাগে কেনেকুৱা ধৰণে কি কৰিছোঁ নাই কৰা কেনেকুৱানো মেখেলা চাদৰ ল'লোঁ সেইখিনি অকণমান দেখুৱাবলৈ মন যায় নহয় জানো গতিকে কেইদিনমান আগৰ ভিডিঅ' যদিও মই ইয়াতে দি দিছোঁ আজি আৰু এতিয়া বনাম জুইত পুৰি বেঙেনাৰ পিটিকা বেঙেনাটো দেখিতো দাদাই কৈছে যে ইমান ডাঙৰ বেঙেনা কেৰাহীখনতকৈ ডাঙৰ মই যিখন কেৰাহী মাছ ফ্ৰাই কৰিবলৈ পাতি থৈছোঁ তেওঁ কৈছে ইমান ডাঙৰ বেঙেনা সিজিব জানো মই কৈছোঁ সিজিব এতিয়া চাওঁচোন সিজেনে নিসিজে একদম চিলেক্ট কৰি আনিছোঁ আৰু এয়া তাতে বেঙেনাটোত মই কিন্তু এটা ভুল কৰিলোঁ মিঠাতেল সানি ল'ব লাগিছিলে খৰধৰত মোৰ মিঠাতেল সনা নহ'ল আপোনালোকে সেইটো নাপাহৰিব বেঙেনা পুৰিলে বা এনেকুৱা বস্তু পুৰিলে মানে মিঠাতেল সানি ল'লে বা মানে যিটো বাকলি থাকে এৰুৱাবলৈ ভাল মই ইয়াতে ফালি লৈ তাতে ৰচুন আৰু কেঁচা জলকীয়া ভৰাই দিছোঁ ইমানেই আৰু তেতিয়া তেনেকৈ বেঙেনাটো দি দিম জুইত কিন্তু মানে এতিয়া কেনেকুৱা ওলায় ভিতৰত গুটি ওলায় নে নোলায় মই গুটি নোলালে ভাল পাওঁ আপোনালোকে ক'বচোন যে গুটি ওলাব নে নোলায় চাওঁ কি কয় আপোনালোকে মোৰ মতেতো ওলাব নালাগে গুটি আৰু দাদাইতো ভয়ে কৰিছে ইমান ডাঙৰ বেঙেনা সিজিব নে নিসিজে চাওঁচোন সিজে নে নিসিজে এতিয়া গোটেই বেঙেনাটো এনেকৈ মই জুই ফুটছাইৰ ওপৰতে দি দিম তেনেকৈ লাহে লাহে সিজি থাকিব জুইত সিজালে বস্তুটোৰ বেলেগ এটা টেষ্ট আহে যিটো ফ্লেভাৰ আহে মানে সেইটো আপুনি গেছত পুৰিলে বা তেনেকৈ ভাজি বনালে তেনেকুৱা সেইটো ধৰণৰ সোৱাদটো নাহে গতিকে জুইত পুৰাৰ সোৱাদেই বেলেগ এতিয়া ইয়াতে মই মাছ কেইপিচো ফ্ৰাই কৰি আছোঁ যিহেতু মানে পিহু মাইনী ইহঁতি হাঁহৰ মাংস খাই ইমান ভাল নাপায় যিহেতু হাৰ্ডি থাকে সিহঁতৰ কাৰণে মই মাছ ফ্ৰাই কৰিছোঁ আৰু মাহঁতেও খাব বাৰু সকলোৱে খাব মাছ তথাপিতো স্পেচিয়েলি পিহু আৰু মাইনীৰ কাৰণে বনাইছোঁ মানে মাছ আৰু এয়া বেঙেনাটো লাহে লাহে এতিয়া সিজিবলৈ ষ্টাৰ্ট হৈছে মই পিটিকাৰ বাবে ধনিয়া কাটি লৈছোঁ প্ৰথমতে ঘৰৰে ধনিয়া হয় আৰু এয়া প্ৰায় হৈ গৈছে নিচিনা লাগিছে আৰু যিখিনি হাঁহৰ মাংস যিখিনি ষ্টিক সেইখিনিও হৈ গৈছে মোৰ এতিয়া ইয়াৰ পৰা জুইৰ পৰা উলিয়াই ল'ম জুইৰ পৰা উলিয়াই এতিয়া বাকলিটো গুচাবলৈ প্ৰব্লেম হ'ব নিচিনা লাগিছে চাওঁচোন কি হয় এতিয়া কটাৰীৰে অকণমান এনেকৈ এৰুৱাই বাকলিটো গুচাই লৈছোঁ যিহেতু মিঠাতেল নঘহিলেও অকণমান প্ৰব্লেম হৈছিলে মোৰ বাকলি গুচোৱাত এতিয়া চাম যে গুটিখিনি ওলাব নে নোলায় সিজিলে নে নাই ভিতৰটো মোৰতো নাই সিজা নিচিনাই লাগিছে ইয়াত দেখি কিনে জানো কি হয় এতিয়া দাদা জিকিম মানে মই জিকিম দাদাইতো কৈছে নিসিজিব বুলি আৰু চাওঁ এতিয়া কি হয় গৰম একদম ধোঁৱা বলি আছে হাতখন পৰি গৈছেগৈ ঠাণ্ডা দিন বুলিহে মানে অকণমান সহ্য কৰিব পৰা হৈছে আৰু নহ'লেতো একদম বহুত গৰম গুচাবলৈ আপোনালোকে এনেকৈ জুইত বেঙেনা পুৰি খায়নে মোক জনাবচোন কোনে কোনে ভাল পায় সেইটো জনাব ভাল লাগে আৰু মানে মই খোৱা ধৰণে বা মোৰ ধৰণে যদি কোনোবাই ভাল পায় নিশ্চয় ভাল লাগে নহয় জানো এয়া এতিয়া ভিতৰটো চোৱাৰ টাইম হৈ গ'ল কিন্তু মোৰ লাগিছে নাই সিজা এতিয়া কাটিম মই ইয়াত ভিতৰখন কটাৰীখনেই অলপ ৰেপি দিম আৰু ভিতৰটো এনেদৰে গুচাই আছোঁ শেষেই হোৱা নাই যিমানে গুচালেওচোন বাকলি ওলাই গৈ আছে আপোনালোকে কোনে কোনে এনেকৈ গুচাই ভাল পায় বেঙেনা পুৰি ভাল পায় মোক জনাব দেই জলকীয়াকেইটাও ধুনীয়াকৈ মানে অকণমান পুৰি গৈছে আৰু জুইত গতিকে তাৰো ফ্লেভাৰটো আহি গৈছে আৰু এই ইয়াতে মই কাটিছোঁ কিন্তু লাগিছে নাই সিজা দেখাতটো লাগিছে নাই সিজা এতিয়া চাম হাতেৰে চুই চালেহে গম পাম সিজিছে নে নাই সিজিছে নিসিজা নহয় দেখাত অকণমান নিসিজা নিচিনা লাগিছে কিন্তু সিজি গৈছে এই গুটি বহুত আছে বহুত বেছি গুটি মই একদম বজাৰৰ পৰা চিলেক্ট কৰি আনিছোঁ যাতে গুটি নোলায় আৰু এয়া চব মানে মই ভবাটো একো নহ'ল গুটিয়ে গুটি ভিতৰত দেখাত নালাগিছিলে কিন্তু গুটি থাকিব নিচিনা সৰু বেঙেনাখিনি থাকে প্ৰায় গুটি এইটো থাকিব নিচিনা নালাগিছিলে কিন্তু দেখিছোঁ বহুত বেছি গুটি আপোনালোকে বেঙেনা গুটি খাই ভাল পায় নে নাপায় মই কিন্তু ভাল নাপাওঁ তথাপিতো
পিটিকা বনাইছোঁ যেতিয়া খাম আৰু খাই ভালেই পাওঁ পিটিকা যেনেকুৱা হওক লাগিলে কিন্তু ফ্ৰাই কৰিলে মোক গুটি থাকিলে একদম ভাল নালাগে আৰু এয়া নিমখ অকণমান দিলোঁ আৰু অকণমান মিঠাতেল দি দিছোঁ এনেকেই আৰু পিটিকা তাতে আৰু বেলেগ একো দিয়া নাই কিন্তু আল্টিমেটলি সিজিলে খুব ধুনীয়া হ'ল পিটিকাখন আৰু এয়া মোৰ কাঁহী ৰেডি আপোনালোকেও চাওক কেনেকুৱা দেখিছে কাঁহীখন আৰু জনাব এখন মানে মোৰ ভাল লগা আমাৰ অসমীয়া নিভাঁজ অসমীয়া এখন কাঁহী আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আৰু চাব বিচাৰে গতিকে আপোনালোকে নটিফিকেশ্যনৰ বেলটো প্ৰেছ কৰি দিব তেতিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আজিলৈ বাই বাই